North Eastern only one. Engine pisot ase, left side steering. Okay. Left side steering, engine backot, no? Hollywood movies bilak. Second hippie fan asile, ekon North Eastern only one. Aru ekon Hollywood movie. Ekhan Hitleror car asil, Hitler. Hollywood one and only. Ekhan two-seater car. Only two people can sit, one driver. Aru ejon kakhote, sok na iman dhuniya garikhon. Guys, welcome back to my channel. পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেললৈ বহু দিনৰ মূৰত আহিছো আৰু মই আজি আহিছো এটি খুব ধুনীয়া ঠাইত যিটো যে ট্ৰেজাৰ্ড হুইলছত আহিছো যোনটো আছে সোনাপুৰত সো আপোনালোকক দেখুৱাই যাম ইয়াত বহুতো পুৰণি গাড়ীবিলাক আছে আমাৰ মানে 100 years oldest কাৰ ইয়াত আছে 100 বছৰ পৰ্যন্ত পুৰণি গাড়ী ইয়াত এভেইলেবল আছে গতিকে আপোনালোকক দেখুৱাই যাম ডোন্ট স্কিপ দ্য ভিডিও কিপ ওয়াচিং So yeah, ভিতৰলৈ সোমাই গৈ আছো and ticket price is 100 rupees per person 100 rupees যদি টিকেট কাটি আপোনালোকে ভিতৰলৈ সোমাব লাগিব গতিকে বলকচোন চাওঁ ভিতৰত কি আছে ইভিনিং টাইম বহুত গাড়ী আছে ইয়াত ওল্ডেষ্ট মানে ওল্ড কাৰ বহুত আছে $1947 okay Renault company Renault okay ene foreign থাকে না আজিকালি okay এখন গাড়ী Renault 19 কিমান গলা 1947 এর গাড়ী ইঞ্জিন টু ব্যাক সাইডে আছে mother of the museum okay old cars old designed sauna ekon two-seater car only two people can sit one driver aru ejon kakhote sok na iman dhuniya garikhon পাছাও দেখিবা লিখা আছে কিবা ভ্যানগার্ড গাড়ীখনৰ নাম কিবা ভ্যানগার্ড হয় 1947 to 1963 1947 এৰ গাড়ী USA যদি ওল্ড গাড়ীৰ ওপৰত ইন্টাৰেষ্ট আছে দেন আপোনালোকে ইয়াতে আহি চাব পাৰে ধুনীয়াকৈ তেওঁলোকে ৰাখিছে পুৰণি গাড়ীবোৰ ইয়াত এখন কি ৰয়েল এনফিল্ডৰ স্কুটাৰ ব্লু কালাৰ ৰয়েল এনফিল্ডৰ স্কুটাৰ আজিকালিতো নাইছা বাইকছে আছে এখন স্কুটাৰ হয় বহুত বাইকস আছে ইমান দেখুৱাটো সম্ভৱে নহয় চাব ফাৰ্ষ্ট বাইক কোৰ হয়তো সাইকেলস এই পাছফালে আছে বাইকস বিলাক মানে মজা আৰু যাৰ গাড়ী আৰু বাইকছৰ প্ৰতি ইন্টাৰেষ্ট আছে দে ক্যান ভিজিট ওয়ান্স ফার্স্ট বাইক এখন আছে ফোল্ডিং বাইক এখন ফোল্ডিং বাইক এটা কোর্স স্কুটার লিখা আছে ইউজ ইন ওয়ার্ল্ড ওয়ার 2 এলাইড ফোর্স ইয়া হ্যান্ডেলটো গুটে ডাউন হ'ব লাগে সিটটো ডাউন হ'ব গুটে আৰু চাকাটো ঘূৰি যাব ইয়া ব্ৰেক এটা বৰাই পিঠিত কেৰি কৰি কেৰি কৰি পেৰাছটো জাম কৰি তাৰপৰা সবেই বেলেগ বেলেগ জায়গা পৰিব কামলা নিজৰ
ফল্ডিং চাইকেল হয় ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ টাইমত ইউজ কৰিছিলে চাওক আৰু ষ্টিল ৰানিং এতিয়াও ৰানিং হৈ আছে এইখন এনেকুৱা নহয় যে ইয়াত সজাই থৈ দিছে এতিয়াও ৰানিঙত আছে চাইকেলখন আমেৰিকান চলজাৰে ইউজ কৰিছিলে ৱৰ্ল্ড ৱাৰৰ টাইমত ফল্ডিং চাইকেল হয় এইখন খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকে অঁ উল্টা অ'কে অ'কে কলম্বিয়া বাইচাইকেল 1942 নো ব্ৰেকছ অ'কে অঁ ৰাজদূত এইখন আছিলে ESD 1971 তাৰ আগতে ব্লেকখন আছিলে জভা আছিলে এই চিলভাৰ কালাৰখন আছিলে ফিউৰি অ'কে এখন ৰয়েল এনফিল্ডৰ ক্লাছিক হয় 1959 এই হণ্ডাৰ লগত ব্লেকখন আছিলে জভা 1970 বাইকবোৰ আছে না এইবোৰ গোটেই চলাইছিলে আগতে এইবোৰ যদি অলপ চাবচিডিউট কৰা যায় এতিয়া চলি অঁ এতিয়া অকণমান ৰিপেয়াৰ লাগে আৰু ডক্টৰ ৰেডিছ আমাৰ লেডাৰ্ছ যেতিয়া লৈছিলে প্ৰথম তাৰপিছত এইটো আছিলে ৱৰ্ল্ড ৱাৰটো চাই এইটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ পুৰা আমাৰ চাউণ্ডটো বাঢ়ি গ'ল চাওক না so nice telephone invented by Graham Bell you all can see so nice radiogram okay bla ami এতিয়া পোৱা নাই সাইডা দে লাঠি আছে এটো ৰেডিঅ' ৰেকৰ্ড কৰিছিল বতাইছিল ওকে এটো টেলিগ্ৰাম এটা কৈছিল এটো মৰ্স কোড বুলি কৈছিল এটো পোষ্ট অফিচ আছে লগতে পোষ্ট অফিচ এটো টুচ এটো কি বুলি কয় এটো মৰ্স কোড টেলিগ্ৰাম যে কৈছিল টেলিগ্ৰাম মেচিন ওকে যে কেনেকুৱা এই যে ওলাই যে আছে যে এটো এনেকুৱা দবাই কিনে প্ৰেছ কৰিব লাগিব ওয়ার্ড টু ক'ব লাগে ওকে 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 এটো শর্ট মেসেজ কৈছিল শর্ট মেসেজ দুই তিন টাইম ওয়ার্ড যাব এটো বুজি পাব কোড ওয়ার্ড বিলাক মানে কোড ওয়ার্ড বিলাক ওকে রাইট রাইট 2000 কিমান বন্ধ হৈ গ'ল ৰাইটাৰ আগৰ দিনৰ আজিলৈকে দেখিবলৈ পোৱা নাযায় ৰেলৱে ৰেঞ্জ আছে ৰেলৱে ৰেঞ্জ বিলাক ন মানে ট্ৰেইন বিলাকৰ হেৰিবিলাক ৰাস্তাবিলাক যে কাম কৰিছিল ৰেলৱে ট্ৰেক বিলাক ওকে আগৰ ওজন কৰা ওয়েট আছিলে বহুত এই কাঠৰ বাকচটো আছিলে ফৰেষ্ট কেমেৰা লেফট হেণ্ড চাইডে ষ্টিয়াৰিং আছে আমাৰ নৰ্মেলি ইণ্ডিয়ান কাৰ্ছবোৰৰ ৰাইট হেণ্ড চাইডে থাকে চ' ইয়াত লেফট হেণ্ড চাইডে ষ্টিয়াৰিং আছে ছানৰুফো আছে চাওক না ছানৰুফ ইমান ডাঙৰ ছানৰুফ হিটলাৰে অৰ্ডাৰ দি বনোৱা গাড়ী এখন হিটলাৰৰ কাৰ আছিল হিটলাৰ জীপ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ ৰিষ্ট'ৰ কৰিব ৰিষ্ট'ৰ অ'কে অ' লেণ্ড ৰ'ভাৰ ইয়াৰ পিছৰ মডেলটো এখন ৰানিং আছে এখন 1942 একদম প্ৰথম মডেলটো এখন মাটিৰ তলৰ পৰা জীপ চেৰকি 10 চিটাৰ 14 ফিট মান হ'ব ন লেণ্ডটো ফাৰ্ষ্ট পেট্ৰল পাম্প ইন এছিয়া একবাৰ হেণ্ডেল মাৰিলে 5 লিটাৰ তেল গৈছে মিনিমাম গেলেন চিষ্টেম আছে 1 গেলেন ল'ব লাগিব গেলান চিষ্টেম আছিলে অ'কে মানে পাম্পটোত মানে 1 গেলান ল'বই লাগিব ন পাম্প চিষ্টেম আছিলে অ'কে অ'কে অঁ এছিয়াৰ প্ৰথম ন এছিয়াৰ ফাৰ্ষ্ট পেট্ৰল পাম্প অ'কে 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 পাঁচ লিটাৰ এবাৰ পাম্প মাৰিলে 5 লিটাৰ তেল আহিব ন সেকেণ্ড ৱৰ্ল্ড ৱাৰ আমেৰিকান চলজাৰ হেলমেট ৱৰ্ল্ড ৱাৰ এইবিলাক দেখিছেনে এইবিলাক মানে আমেৰিকান চলজাৰে ইউজ কৰিছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ টাইমত এইবিলাক চব হেলমেট হয় তেওঁলোকে ইয়াত প্লেচ কৰিছে খুব ধুনীয়াকৈ ডিজাইন কৰিছে
helmets used by American soldiers during the Second World War. এখন এন্ট্ৰি গেট হয়, এন্ট্ৰেন্স হয় এইটো। এইবিলাক চব হেলমেটছেদি তেওঁলোকে ধুনীয়াকৈ সজাইছে ইয়াত। আমেৰিকান চল্ডাৰে ইউজ কৰা হেলমেট বুলি তেওঁলোকে কৈছে। আমিতো আৰু ক'ত আৰু তেতিয়াতো আমি জন্মই হোৱা নাই চাগে, এতিয়া অলপ চাইছোঁ আৰু হাতেৰে চুই চুই। এয়া আছিলে ট্ৰেজাৰ হুইলছ মিউজিয়াম, সোনাপুৰত আছে। আপোনালোকে যে সময় পাই ইয়ালৈ আহিব, আপোনালোক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। পুৰণি বহু গাড়ী আছে ইয়াত, লগতে ৱৰ্ল্ড ৱাৰৰ সময়ত যিবিলাক সামগ্ৰী ব্যৱহাৰ হৈছিলে, ব্যৱহৃত সামগ্ৰীবোৰ ইয়াত তেওঁলোকে খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। গতিকে এবাৰ চাবলৈ আহিব। আৰু সেয়াই আৰু ভিডিঅ'বোৰ চাই থাকিব। গতিকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং।